आइए, उद्देश्य न शांत रहिए। पुलिसमैन ड्यूटी के साथ आप ऐसे बहस नहीं कर सकते सर এতিয়া ঘটনা যদি হৈ যায় স্যার কিন্তু আমি দুঃখ অনুভৱ কৰিছো আজি পুলিচ প্ৰশাসনৰ ভূমিকা আমি দুঃখ অনুভৱ ओ কৰিছো भाई साहब, ये सब जो आप खिलाना चाहे ना, ये हमको भी पता है, आपको भी पता है। आप जो कर रहे हैं देश के लिए करना ना, कुछ करिए ना। क्या यहाँ पे आपके शिविर में क्या चल रहा है? आपने मुझे बताया है। এটা কাম কৰি ভিডিঅ' কৰি আছো কথা নি আপুনি কি কৈছে মানে আমি দেশৰ বাবে একো কৰা নাই স্যাৰ अपनी चौनाइस में আপুনি কৈছে আমি দেশৰ বাবে একো কৰা নাই স্যাৰ अपनी সেইটো নহয় স্যাৰ আপুনি আমাৰ কৰ্মৰ ওপৰত আঘাত দিছে স্যাৰ আপনি কবলা দিও রবো एक मिनट अपनी की कोरिया से की আমি দেখা নাই কৰা নাই স্যাৰ भाई साहब, कुछ करना है ना तो ग्राउंड पे करा जाता है, ठीक है? इन्हें का खाली कथा खोले ना वो सुने সবৰ কাম आपने কৰা लिखी ফিল্ড दिया ना বেলেগ থাকে স্যার সবৰ কাম কৰা ফিল্ড বেলেগ থাকে স্যার আপোনাৰ কৰ্ম জগা বেলেগ আমাৰ কৰ্ম জগা বেলেগ লিখি দিয়া নাই क्यों মো কি চলিব ইয়াত ডিটেইলস দিয়া নাই क्यों? why did you not you say कि আমি আটাক হব পারে আমি এনে কোৱা ভাবিছো আমি আগৰ পৰা থাকো এটা পাড়া কি हमने देश के लिए कुछ नहीं किया है এইটো স্যার আপনি ভুল কথা কৈছে স্যার ভুল কথা কৈছে স্যার আপুনি এই কথাটো উঠাই লওক কিন্তু স্যার देखिए नैरेटिव আপুনি হিন্দু যুৱ ছাত্ৰ পৰিষদে নহয় হিন্দু সংগঠন যিমান আছে প্ৰত্যেকৰ ওপৰতে আপুনি আগবাঢ়ি উঠাল স্যাৰ এইটো কিন্তু স্যাৰ আমি ভাবি লৈছো অঞ্চল ৰোড স্যার আমাৰ কেৱল अभी प्लीज प्लीज हम बात करेंगे ये है हिंदू संगठन और तू चल बैठ जा अंदर जा देख लो 1 घंटा देख लो ए टाउन मास बजिया आपनके 1 घंटा लेट कइसे 1 घंटा लेट कइसे 1 घंटा लेट कइसे अभी खेली है सुनो 1 घंटा लेट कइसे अपना दिखो आही नापाले टाइम होइसे सर आप जाइए आप लोग बुराई कर रहे हैं অসমৰ খিলঞ্জীয়া নহয় অসমৰ খিলঞ্জীয়া নহয় স্যার ইউপি এটা রিকোয়েস্ট কৰো আপুনি আমার तो सुधरा कुछ ना बुराई करना है सर हमको किसी को पकड़ पकड़ के हमको किसी को बुराई नहीं किया साहब क्या अपन साहब गालू लिया भाई जोक देखिए कहानी ना बोली दो गाली নহয় স্যার क्या कर सर আমার ফেভারিট को কোথায় মানে क्या अपना भाई आपा পাইছিল अपना भाई आपा পাইছিল হয় আমি আর খেলা কৰিছো তে অসমীয়া নহয় साहब ये अपनी खिलाई करी আছে বেয়া লাগে স্যার ये तो खिलाई करी আছে ও ঠিক আছে স্যার এই ছোৱালী মৰিব লাগিছিল স্যার তেতিয়া হলে এই ডৰাই ডা গবিয়া দিব লাগিছিল স্যার বচাই ললে তো আপনি ভাবিছে আপনি আপুনি স্যার ঘটনা হ'ব দিয়ে বিচাৰিছিল হোৱাটো বিচাৰিছিল एक्सक्यूज मी मिस्टर जेंटलमैन স্যার ভাই দিয়ক স্যার लेडीज सामने ভাই দিয়ক আপুনি ভাই দিয়ক तुम्हारे हीरोइज्म ভাই দিয়ক স্যার ভাই দিয়ক महिला खड़ा करी মানে এক সেকেন্ড यहाँ पे दो এই দিব